সকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি বহু দিনৰ মূৰত বনাবলৈ লো বইলাৰ মাংস আহকচোন চাওঁ বইলাৰ মাংস আজি কেনেকুৱা হয় খাবলৈ মাংসখিনি সিজিলে এবাৰ দি দিলো তাত আলু অলপমান আজি মাংসখিনি মানে নৰ্মেল টাইপতে বনাইছো অকল আলু দিয়ে বনাইছো আৰু আলুখিনি সিজিবলৈ ঢাকনাখন লগাই দিছো মাংসখিনি কেৰাহীখনত লাগি ধৰিছে বুলি চাই অকণমান খুচৰি দিছো মাংসখিনি লাগি ধৰিছে বুলি বাৰে বাৰে চাই আছো আকৌ ঢাকনাখন লগাই দিছো আলুবোৰ সিজা নাই ভাপত সিজিবৰ কাৰণে লগাই দিছো ঢাকনাখন এইফালে বইলাৰ পেটটো পাতত দিবৰ কাৰণে যোগাৰ কৰি আছে সকলোৱে ক'লে গ্ৰেভি খাম বুলি সেইবাবে পানী অলপ দি দিছো এইফালে বইলাৰ পেটটো পাতত দি থোৱা হৈছে আকৌ ঢাকনাখন দি দিছো ভাপটো উৰি নাযাবলৈ খৰিকেইডাল বৰাই দিছো জুইকুৰা ভালকে জ্বলিবলৈ চাওকচোন কি ধুনীয়া কালাৰ হৈছে লগৰকেইটা টেষ্ট কৰিবৰ কাৰণে অলপমান দি দিছো
মাংস খাব পৰা হৈ গ'ল। এতিয়া সকলোৱে খাবহে পাৰি আৰু। সকলোলৈকে ধন্যবাদ থাকিল। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।